নমস্কাৰ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কাজিৰঙাৰ পৰা 2 কিলোমিটাৰ নিলগত থকা অৰ্কিড পাৰ্কৰ কিছু দৃশ্য। আহকচোন তেন্তে মনোমোহা অৰ্কিডখিনি আৰু তাত থকা বিভিন্ন ধৰণৰ ফুলখিনি আমি চাওঁ। নৰ্থ ইষ্টৰ ক্লাইমেটটো ভাল, সেইটো কাৰণে ইণ্ডিয়াৰ 90% অৰ্কিড আমাৰ নৰ্থ ইষ্টতে পোৱা যায়। এতিয়া চাওঁ আহক অৰ্কিড পাৰ্কত থকা সংগ্ৰহালয়, য'ত বহুতো পুৰণিকলীয়া বস্তু তাত সংগ্ৰহ কৰি ৰখা হৈছে।